नेतृत्व हाबाफारि आफाद बे आफादा जागोन आरो जोंनि इयुननि जितु हा जोंनि आइजो माहारि जोंनि बर' माहारि ट्राइबेल माहारिया जाहाथे गासैबो बिथिङैनो কোনো মই প্ৰথমে আপোনালোক চেনেলৰসমূহ বিষয়ববীয়া আৰু যে অলপতে আমাৰ ভালাপাৰা গাঁৱৰ হিৰণময় খাখলাৰী নামৰ এজন যুৱকক সুদাম যুৱকক দুজনী সৰু ছোৱালীক নাবালিকাক ধৰ্ষণ কৰিছিলে আমাৰ ধন তালুকদাৰ আলী নামৰ লগতে তেখেতৰ সংগীসকলে আৰু তাৰপিছত সেইটোকে গুলিলা লৈ তেখেতসকলে হিৰণময় খাখলাৰীক হত্যা কৰিলে আনি গুচি বেআইনীভাৱে হত্যা কৰিলে তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰাখিছোঁ ইয়াত বিভিন্ন দল সংগঠনৰ মানুহ সমবেত হৈছে নিখিল ৰাভা ছাত্ৰ সন্থা নিখিল ৰাভা মহিলা পৰিষদ আক্ৰাচুৰ বিষয় বিভাগৰ সদৌ অসম ছাত্ৰ সন্থা তাৰপিছত বঙালী ফেডাৰেশ্যন জাৰে ষ্টুডেণ্ট ইউনিয়ন বড়োসকলৰ যিমান সংগঠন আজি এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছে আমি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক আমি ফাঁচীৰ দাবী কৰিছোঁ আৰু যাক হত্যা কৰা হ'ল তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 20 লাখ টকা দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ লগতে জনজাতিসকলৰ ওপৰত বড়োসকলৰ ওপৰত এনেকুৱা নিৰ্মম ঘটনা আৰু যাতে দ্বিতীয়বাৰ কোনো কাৰণত নহয় আমি সাৱধান কৰি দিবলৈ ওলাইছোঁ আৰু আমি বড়োসকল ভয়াতো নহয় আমি কাৰো আশীৰ্বাদত বাচি নাথাকোঁ আমি সংগ্ৰাম কৰি বাচি থাকোঁ মানুহ সংগ্ৰাম কৰি আগবঢ়া মানুহ গতিকে আমাৰ ওপৰত যদি কোনোবাই এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব আমি সাৱধানভাৱে জনাইছোঁ এইটোৱে শেষ হওক এই হত্যাকাৰীয়ে শেষ হওক এই ধৰ্ষণে শেষ হ'ল অন্যথা আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন আমি কৰিব লাগে আমি কৰি যাওঁ ন্যায়ৰ সুৰুঙাৰে যদি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ কোনো কাৰণত যাতে দোষী হাৰিব নোৱাৰে আমি তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিম সংগঠনবিলাকে এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনবিলাকে গতিকে কোনো কাৰণত যাতে আইন শিথিল নহয় ধৰ্ষণকাৰী যাতে কোনোমতে বাচি নাযায় তেওঁ যাতে ফাঁচি হ'বই ফাঁচি কৰা হয় তাৰ দাবীত এই প্ৰতিবাদী বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে বৃহৎ আমাৰ দল সংগঠনৰ মানুহবিলাক আহিছে আৰু আমি ভৱিষ্যতলৈ একত্ৰিতভাৱে ইয়াৰ বাবে যুঁজি যাম ৰাইজৰ এই প্ৰতিবাদী কণ্ঠ যদি চৰকাৰ নুবুজে চৰকাৰে ইয়াৰ প্ৰতিফল পাব ইয়াৰ ফল পাব আমি ইয়াৰ সঠিক উত্তৰ দিম হয় আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰীক আমি মেমৰেণ্ডাম দিয়া হ'ব আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আমি মুখ্যমন্ত্ৰী অসমৰ চিফ ছেক্ৰেটাৰী আমি আজি চাৰ্কেল অফিচাৰৰ জৰিয়তে মেমৰেণ্ডাম পঠাম আৰু এমাহৰ ভিতৰত এই মেমৰেণ্ডামৰ ওপৰত যদি কাৰ্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাবৰ কাৰণে নিদিওঁ আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আহিছে আপোনালোকে তেওঁলোক বাইক লগ আহিছোঁ যিটো ৰংজালী বৈশাখ হৈছিল সেই ৰংজালী বৈশাখ উপভোগ কৰি ঘৰলৈ গৈ আছিল বৰ ছোৱালী কিন্তু সেই যে ধন আলী তালুকদাৰ বাহাৰ আলী আৰু ৰহমান আলী তেওঁলোকে সেই দুজনী কণমানি ছোৱালীক বলপূৰ্বক ধৰ্ষণ কৰিলে তাৰপিছত যোৱা 5 মে' তাৰিখে এই যে হিৰণময় খাখলাৰী বা তেওঁৰ নেতৃত্ব তেওঁলোকৰ ঘৰত গৈছিল যে সোধ কৰিবলৈ কিন্তু তাকে নকৰি সেই যে ধন আলী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু তেওঁৰ ভনী পাৰ্মিতা বেগম তেওঁলোকে তেওঁলোকক ওলোটা আক্ৰমণ নকৰি হাৰি খুচি হত্যা কৰে আৰু তেওঁ সেই যে হিৰণময় খাখলাৰী যোৱা 17 তাৰিখে শেষ নিশ্চয় ট্ৰাই কৰে গতিকে আমি ইতিহাস ক'ব বিচাৰিম যে নিখিল ছাত্ৰ সন্থাই এই জঘন্য কাণ্ডক আমি গৰিহণা দিছোঁ আমি সেই যে হিৰণময় খাখলাৰীৰ হত্যাকাৰীক আমি ফাঁচি দিব বিচাৰিছোঁ বা তেওঁক আমি ফাৰ্ষ্ট ট্ৰেক আদালতে যাতে বিচাৰ কৰে এইটো কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সবলীকৰণ যে আছে যে মই DGP আহ্বান জনাব বিচাৰিছোঁ যে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আৰু যে আমাৰ ডিক্ৰিটম মৃত্যু যে হিৰণময় খাখলাৰী তেওঁক 20 লাখ অৰ্থসাহাৰ্য ঘোষণা কৰিব লাগে তাৰ লগে লগে নিজে এটা সেই নাবালিকা ছোৱালী যে দুজন ধৰ্ষিত হৈছে তেওঁলোকৰ চৰকাৰে 5 লাখ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে গতিকে হিৰণময় খাখলাৰীৰ মৃত্যু হোৱা আজি 24 দিন উকলি গৈছে গতিকে আমি আজি 24 দিন হয় আমি হিৰণময় খাখলাৰী আছোঁ আমি 24 দিন আমি 24টা বছৰ আমি ন্যায় যুঁজ কাৰণে চলাই যাম তাৰ লগত এপছু আছে এপছুৰ বড়ো ছাত্ৰ সন্থা আছে আমাৰ ৰাভা জাতি সংগঠনসমূহ আছে লগতে ৰাভা ৰাইজ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সকলোৱে একেলগে থিয় হৈ আমি নিশ্চয় ইয়াৰ প্ৰতিবাদ কৰি যাওঁ এই ক'বলৈ